যোৱা 30 জুন তাৰিখে মাটিখোলা মজলীয়া বিদ্যালয়ত ভাষাৰ শিবিৰ আৰু পৰিচালনা সমিতি সভাখনি অতি উলহ মালহেৰে পালন কৰা হয়। মাটিখোলা মজলীয়া বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক সভাখনিত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিনোদা চেতিয়াকে ধৰি কেইবাগৰাকী শিক্ষয়িত্ৰীয়ে ভাষাৰ শিবিৰ তাৎপৰ্য সম্বন্ধ সময়ছোৱাত সভাখনিত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে ধেমাজি সমল কেন্দ্ৰৰ চিয়াচিচি বন্ধু। তেখেতেও অভিভাৱকসকলক দৃষ্টি ৰাখে যে আমি প্ৰতি জনগোষ্ঠীয় ভাষাক সন্মান কৰিব লাগিব। এই যিমান ভাষা শিকিব পাৰে এই সিমান জ্ঞান অৰ্জন কৰিব পাৰে। ভাষা শিকিবলৈ হ'লে ব্যাকৰণ জানিবই লাগিব। ব্যাকৰণত গুৰুত্ব দিব লাগে বুলি ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনায়। ভাষা হৈছে তামিল ভাষা। ভাষাৰ ই পৰম্পৰাগতভাৱে ছাত্ৰ ছাত্ৰীসকলে কবিতা আবৃত্তি, নাচ, গীত, মাত অনুষ্ঠান দি আমি আমাৰ নিজৰ দেশখনৰ কথা জানিবলৈ যোৱা হয়। এতিয়া এনেকুৱা হয় চাবচোন, যদি আপুনি